আজি বিজেপিত মই যোগদান কৰাৰ উদ্দেশ্য হ'ল এইটোৱেই যে আগন্তুক দিনত মই যিখিনি শ্বেফাংগুৰি ৰামপুৰ আঞ্চলিক আগ্ৰাসৰ ছাত্ৰ সন্থা হিচাপত যিখিনি মই কাম কৰিছিলোঁ সেই ঠিক তেনেকৈ যাতে মই আগন্তুক দিনত মানে ৰাজনীতিক অৰ্থাৎ নেশ্যনেল দল হিচাপত বিজেপিত আহিও যাতে ঠিক তেনেকৈ মই ৰাইজে কাম কৰিব পাৰোঁ তাৰে মই আশা ৰাখি মই বিজেপিত যোগদান কৰোঁ। ইয়াতে ৭০জনৰ ওপৰত মানুহ আছে প্ৰায় মই এক্স আগ্ৰাসৰ তথা আমাৰ চতুৰ্থ বিন্দু ইয়াত আমাৰ দত্মা মণ্ডল এক্স প্ৰেচিডেণ্ট আমাৰ দাদাৰ লগত আলোচনা কৰি যোগদান হ'ল। লগতে আমাৰ মনোৰঞ্জন বৰ্মা ছাৰৰ যিখিনি নীতি আদৰ্শ আৰু আগন্তুক দিনত বিজেপিত মই ভাবোঁ আমাৰ বিপুল ভোটত ছাৰৰ জয় নিশ্চিত আৰু এই প্ৰতি আমি ভাবোঁ যে আমি যেনেকৈ আজি ৰাইজৰ সেৱা কৰাৰ কাৰণত আছিলোঁ ছাত্ৰ সন্থাৰ সময়ত ঠিক সেইটো সময় যাতে আমাৰ আগন্তুক দিনতো এই ৰাজনীতিত থাকি যাতে আমি কৰি যাব পাৰোঁ তাৰে মই আশা কামনা কৰিয়া আজি এই বিজেপিত যোগদান কৰিছোঁ। হয় নিশ্চয় ছাত্ৰ সংগঠনৰ সময়তো মই যিবিলাক কাম কৰিছিলোঁ ৰাইজৰ হৈ পজিটিভলি যিখিনি কাম বা যিখিনি পাৰোঁ বিশেষ কৰি ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ শিক্ষাৰ পিছত আগবাঢ়ি যোৱাখনক গুৰুত্বপূৰ্ণ বিষয় আৰু এই শিক্ষাত গুৰুত্ব দিব বুলি মই ভাবোঁ বা আশা ৰাখোঁ। আমাৰ যিখিনি উঠি অহা ভাই বন্ধুসকলক মই সেইটোৱে ক'ব বিচাৰোঁ যাতে আগন্তুক দিনত শিক্ষাৰ পিছত মানে ভাল এটা প্ৰভাৱ পেলাওক মই সেইটোৱে ক'ব বিচাৰোঁ। দত্মা সমষ্টিৰ কথাটো এই ক'বলৈ গ'লে প্ৰতিদিনৰ জৈনিক পূজাটো হৈ আছে আৰু আমি ৰাইজৰ সঁহাৰি খুব ভালদৰে পাইছোঁ। আজি ১০০জন মানুহ হ'ল এখেতসকলে ভৱিষ্যত নিজৰ সমাজৰ কাৰণে চিন্তা কৰিছে যে আমি চৰকাৰৰ লগত থাকি ভৱিষ্যতত সমাজৰ দুটা নতুন নৱপ্ৰজন্মৰ কাম কৰিবলৈ যাম বুলি সিহঁতে হয়তো সংকল্প লৈছে আৰু সেইকাৰণে সিহঁতে ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ সমাজসেৱক আমাৰ প্ৰাৰ্থী মনোৰঞ্জন বৰ্মাক ভাল পাই এখেতসকলে আহে সেইটো একদম খতাং আৰু বৰ্তমান আমাৰ জিতাৰ অংশটো হৈছেই বিশেষ সমষ্টিৰ গোটেই ৰাইজক আমি গঠাই ল'ম। আমাৰ দশমা পৰিকল্পনা যে আমি যোৱা ২২ বছৰত দশমা সমষ্টিৰ পৰা এজনো EM পোৱা নাছিলোঁ আৰু বৰ্তমানলৈকে আমি চৰকাৰৰ ফালৰ পৰা একো নাই। সেইকাৰণে আমি ভাবিছোঁ আগন্তুক যিবোৰক আমি ভাৰতীয় জনতা পাৰ্টিৰ থাকি আৰু আমাৰ কেণ্ডিডেটক জিতাই দি ভাল পদবী নিশ্চয় পাম আমাৰ আশা আছে। আমি ইমান বছৰে নোহোৱা উন্নয়ন আমি এই পাছ কৰিব পাৰিম। मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साई मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6 आव थानाय ब्रह्मानन्द ITI क'क्राझारा नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु। आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारा गासै मोनबा भकेशनेल कर्स लानानै फैदों आरो बे मोनबा भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 years कर्स, स्टेनोग्राफी 1 year कर्स, COPA कम्पिउटार अपारेटिं एन्ड प्रोग्रामिं एसिस्टेन्ट 1 year कर्स, बिउटि एन्ड वेलनेस 1 year course, sewing technology 1 year course, beauty and wellness आरो sewing technology आव नोंथाङा बेसेनाङै मुं थिसननो हागोन। ब्रह्मानन्द ITI क'क्राझाराव highly qualified faculties दं आरो 100% job assistant। बेजों लोगोसेनो बेयाव flexible class timingनि खाबुबो दङ। बेयाव CIPET, टुल गुवाहाटी बायदि नेशनेल इनस्टिट्युटफोराव एजुकेशनेल टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो। आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 86386832443 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन।